হেল্ল' দোস্ত, আজি মানে মন্দিৰত আমাৰ শৰাই দিয়া আছিলে। চাওক ভাইটিয়ে কিদৰে নাৰিকল কাটিছে। কাটিবই নাজানে এক্সট্ৰা কাটিছে। চাওক আপোনালোকে কেনেকৈ কাটিছে, মাথা ভাঙি দিব নাৰিকল নাৰিকল কাটিছে যে অলপ ভালকৈ দেখাইছে। কি নাৰিকল কাটিছে, ভালকৈ কাটিব নাজানা? ভালকৈ নাৰিকল কাটি এডাল উল্টাকৈ কাটিলে গুৰি কাটিল। হয়, নাৰিকল কাটি জীৱনত পোৱা নাই হা। ধেমালি ক'ত থাক? মই বাংলাদেশত বাংলাদেশত নাৰিকল দেখিবা বাংলাদেশৰ পৰা ইয়াত কেলৈ আহিলে? এইডালে দিম, এডাল দিছে নাই? এডাল দিছে নাই? এডাল দিছে, এইডালে দিছে, এইডালে। কপিদা মানুহে মিলি গৈছে একেবাৰে। কপিদাখনো চোকা, মানুহটোও চোকা নাৰিকল কটাত। দে মই কাটিছোঁ দে, নাৰিকল কাটিব নাজানো ন কেমেৰা চাই থাকক। মই 20 টকা কাটিম, হেৰি কাটিব নাজানো। এনেকৈ মোৰ ষ্টাইলত কাটিব দেই। ইয়াতকৈ সহজ উপায় আছে বাৰু, সেইবিলাক এতিয়া নেদেখোঁ আৰু। এতিয়া আমি আকৌ মানে জেগা চাফা কৰোঁ। এয়া জবকা কাম বন নাই কাৰণে কাম কৰি আছে আকৌ। ইয়াৰ কাম নহয় নে কিবা? জেগা এটা হাবিখিনি ক'লে নে বহি লাগে নাই আৰু উপায় নাই। ভিডিঅ' বনাব লাগে হা। সেইজোপাকে কয় নি আমলখি? সেইজোপা পুলি আছে নি? পুলি এটা নিব লাগিব। আমলখি দেখিছে নাই? এনেকুৱা আমলখি যদি ক'ৰবাত পায় আপোনালোকে নিপিনি ৰোপণ কৰিব। এই বেলজোপা কি বহুতো কামত সহায় কৰে।
দিয়ক মই কাটি দিছোঁ দিয়ক সেইকেইডাল দিয়ক ককা মই কাটি দিছোঁ দিয়ক লাগিব দেই মই অকণমান কামটো কৰি পিনি দেখুৱাই দিম আকৌ পাতকেইটা কাটি ভাল লাগে আকৌ দেই তেতিয়া আৰু ভাল হ'ব ন পিছলৈ আকৌ কাটিব নালাগে আৰু আপোনালোকে যে এনেকৈ কাটো বুলি ভাবে এনেকৈ কৈ পিনি কটা এখন লৈ ল'ব লৈ পিনি ৰেপি দিব দেই কি হ'ল মাঘৰ কেই তাৰিখে 9 তাৰিখে একেবাৰে অসম ভিত্তিক নহয় জানো অসম ভিত্তিক নহয় জিলা ভিত্তিক মানে কি হ'ব এই কিবা নাম হ'ব নেকি কেইদিনীয়া গৈছে আমাৰ এতিয়া চাফা কৰা হৈ গৈছে নাৰিকল কাটি হ'ল চাফা কৰা হ'ল এয়া অলপ হৈ গৈছে আপোনালোকক বেলেগ বস্তু এটা দেখুৱাবলৈ বিচাৰিছোঁ চালক এখন পুস্তকখন আমাৰ এতিয়া লখিমপুৰ জিলা ভিত্তি মানে মাহেকীয়া বিশ্ব শান্তি শিৱ প্ৰাৰ্থনা সভা উদযাপন কৰা হৈছে অহা মাঘৰ 9 তাৰিখে তাকে আপোনালোকে সহযোগ কৰিব পাৰে আপোনালোকে আহিব পাৰে মই ইউটিউবৰ সহায়তে আপোনালোকক নিমন্ত্ৰণটো কৰি দিছোঁ আৰু হেল্ল' দোস্ত ভিডিঅ'টো ইমানে আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব নকৰিব ধন্যবাদ